আৰু গাইজ বঢ়িয়াকৈ ময়ো মেলা চেলাৰ পৰা আহি পালোঁ। আহি পাই মানে বঢ়িয়াকৈ যিহেতু বহুত ৰাতি হ'ল সেইকাৰণে আজি ভাবি হেল্ল' গাইজ, মোৰ অন্য এটি লং ব্লগলৈ সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। আৰু মোৰ খবৰ ভাল, আপোনালোকৰ খবৰ ভাল বুলি মই আশা কৰিছোঁ। আৰু মানে যিহেতু গৰমৰ বন্ধ পৰি আছে আৰু গৰমৰ বন্ধ পৰাৰ কাৰণে বোলো আমাৰ মানে অলপ নদীৰ পাৰতে ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে এখন মেলা আয়োজন কৰাইছে। মানে মেলালৈ যাব ওলাইছোঁ আৰু গাইজ আপোনালোকক যিহেতু মই যাম, যিহেতু আপোনালোককো দেখাওঁ বোলো চলক পিছে মেলালৈ যাই থাকোঁ। আমি বঢ়িয়াকৈ যাবলৈ সাজু হৈ গ'লোঁ, এনেকৈ মানে ৰাস্তালৈ ওলালোঁ, এতিয়া যাম গাড়ী, চলক পিছে যাই থাকোঁ। আমি মেলালৈ আহি পালোঁ আৰু এতিয়া মেলালৈ সোমাওঁ জলক। আৰু গাইজ বঢ়িয়াকৈ মানে মেলাৰ ভিতৰত সোমাই গ'লোঁ। মানে গাইজ দেখিছে নহয়, ইমান মানুহ, মানে ক'ব লাগিব দেই গাইজ, আৰু মানে মানুহ পৰিছে দিয়ক গাইজ। এই বঢ়িয়া মানে মেলা উত্তৰ গুৱাহাটীৰ মধ্যমতে প্ৰথমবাৰ হৈছে দিয়ক গাইজ। আৰু দেখিছে নহয় বঢ়িয়াকৈ মানে চকৰ তকৰ, কিন্তু আমাৰ মাইকী মানুহখিনি বেছি মানে ধৰক নাকফুলি হওক, কাণফুলি হওক, মানে ধৰক আঙুঠি কাকৰা বুলি যে কয়, মানে যোনটো চুলিত খোপাত মাৰে, বহুত আছে দিয়ক বস্তু। আৰু সৰু ছোৱালীৰো আছে খেলনা, ধৰক গাড়ীত উঠা ক'ৰবাত মানে জঁপিয়াই স্প্ৰিং কৰা, এইবিলাক আছে দিয়ক গাইজ। মানে ইয়াত দেখিছে নহয় বেলেগ স্প্ৰিং কৰে দিয়ক গাইজ, ছোৱালীবিলাকে বহুত ভাল পাইছে, যিহেতু গৰমৰ বন্ধত পৰিছেতো আৰু ভাল দিয়ক গাইজ। আৰু দেখিছে নহয় মানে হেলিকপ্টাৰো আছে, আৰু যিহেতু সৰু ছোৱালী হেলিকপ্টাৰ উঠিব নে, ইয়াতে উঠিলেতো সিহঁতৰ বহুত ফূৰ্তি লাগিছে। গৰম বন্ধটো এইবাৰ খুবেই মানে ফূৰ্তি। আৰু গাইজ বঢ়িয়াকৈ ময়ো মেলা চেলাৰ পৰা আহি পালোঁ। আহি পাই মানে বঢ়িয়াকৈ যিহেতু বহুত ৰাতি হ'ল সেইকাৰণে আজি ভাবিলোঁ যে খুৰাহঁতৰ ঘৰতে থাকোঁ। আৰু এতিয়া বঢ়িয়াকৈ মুখ হাত ধুই পেলাই ভাত খাই উঠিলোঁ। ভাত খাই উঠি বঢ়িয়াকৈ মানে এতিয়া শুব ওলাইছোঁ। আৰু যিহেতু আৰু এটা আপোনালোকক মুখ দেখাব পৰা নাই, মানে ইমানে মানুহ যে গলতে লৈ যায়। আৰু আজিৰ ভিডিঅ'টো যদি ভাল লাগিল লাইক এণ্ড শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব।